এয়া মই ঢকুৱাখানা গ্ৰন্থমেলা চাবলৈ আহিছোঁ। এতিয়া ব'লক ভিতৰলৈ। নমস্কাৰ, মই নৱজিত দাসে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মানে ঢকুৱাখানা গ্ৰন্থমেলা পাতিছে। চব একদম মানুহ চবপিনে মানুহ আছে। আৰু এয়া দোকান, কাপোৰ দোকান, ফুচকা দোকান, চব দোকান আছে। এতিয়া ব'লক, এতিয়া চব এফালৰ পৰা আপোনালোকক দেখাই যাম। ব'লক এতিয়া এয়া চব কাপোৰ দোকান, মাইকী ছোৱালী দোকান যে সেইকাৰণে মই নিকিনো। কিবা কিবি ব'লক, এইবিলাক বেগ কিবা কিবি মাহঁতে লোৱা মানে বেগৰ নিচিনা বেগৰ দোকান। আৰু এইটো এয়া মানে সোণৰ পাইছে আৰু ইয়াত কিবা কিবি মানে বীজ আটাইতকৈ মানে কথা হ'ল এই অমিতা গছে বছৰত 3বাৰকৈ ফল। আৰু এয়া পেন হয়, পেন চোলা চব পায়। আৰু ইয়াত মেজিক ফটো চাব আপোনালোকে। এতিয়া ব'লক কেনেকুৱা লাগিছে বাৰু মানে এইবিলাকৰ দাম কিমান? আৰু এই সাতটা চব ল'বা নেকি? চব মই উঠিম মানে যাব। আৰু ইয়াত জঁপিয়াব পাৰি, ইয়াত জঁপিয়াব পাৰি। আৰু ইয়াত কিবা কিবি মেজিক দেখাইছে, মেজিক এতিয়া ব'লক মেজিক। আৰু এয়া আমাৰ কমফু ল'ৰা ছোৱালী চাওক, এয়া বাবু পেটুৱা চাওক। ইয়াত কিবা কিবি মেজিক দেখুওৱা হয়, চাওক ইয়াত কিবা কিবি মেজিক দেখুওৱা হয়। এতিয়া দেখাম। মই লগ পাইছিলোঁ চাওক, মই ইয়াত মই মাজুলীত লগ পাইছিলোঁ ৰাস চাবলৈ গৈ। এয়া চাওক, আৰু এইবিলাক কিবা কিবি মানে লিপষ্টিক মানে লিখিছে ইয়াতো চাওক। এতিয়া মেজিক দেখাম ভাইটি, চাওক কিবা কিবি মেজিক দেখাব চাব। হোয়াইট পেপার আছে না, এনেকা হোয়াইট পেপার এখন নাই। मैजिक पानी में पैसा है দেখা भी গায় ভাই সব কিমান মানুহ আৰু এয়া আমাৰ গাঁৱৰ ল'ৰা হয়। এতিয়া বোলা আৰু বহুত বস্তু দেখাম। আৰু এইবিলাক অকল কিতাপ হয়, চব ক'লে চব কিতাপে। আৰু বোলক আগলে আৰু আৰু আগলৈ আছে চাওক কিমান দোকান অকল দোকান চাওক, চব পিনে দোকান, কিন্তু বেলেগ বস্তু দোকান নহয়, কিতাপৰ দোকান চব। গ্ৰন্থমেলা চব পিনে কিতাপ। এতিয়া মই মানে কিতাপখন বিচাৰিছোঁ, মানে কিতাপখন হৈছে কোনটো কিতাপ আমাৰ টাইকাণ্ড ক্লাছ বা এয়া
এতিয়া এইবিলাক কিতাপ চাবলৈ আহিছে সিহঁতি চাওক ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া বলক এইবিলাক দেখাওঁ কিতাপ আৰু এতিয়া বলক আগলৈ আৰু বস্তু আছে সেইখিনি দেখাওঁ এইবিলাক কিনো কি দৰৱ পুলিবোৰ খৰিলে মানে এইবিলাক লগালে ভাল হৈ যায় দৰৱ হয় আৰু ডকাখানা গ্ৰন্থমেলাত এইবিলাক মানে বিকিছে ইয়াত চাওক আৰু আপোনালোকো আহিব ইয়ালৈ বহুত ভাল লাগে বহুত চাওক এতিয়া আগলৈ চাওঁগৈ বলক ইয়াত কিবা কিবি এইবিলাক কিবা কিবি মানে হেৰি কৰে বিকে ঢকুৱাখানা চেণ্ট্ৰেল স্কুলৰ অধ্যক্ষ তেওঁলোকৰ খাই আছে কণ্টাবিলাক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ কৌশিক হাজৰিকা এখন মাজুলীৰ পৰা আহিছে কিমান ধুনীয়াকৈ সজাই থৈছে এতিয়া মই চানা খাই ঘৰত যাওঁ বাই বাই